কাব্যনীলৰ এটা কবিতা দুৰ্গন্ধ বনাম দুৰ্নীতি। এটা দেৱশিশু জন্মতে মাকে কৈছিল সূৰ্যবংশীয় ভগৱানৰ অমৃত সন্তান। মাকে এটা গণ পাই যাক চুমা আঁকি দি 10 মাহ 10 দিনৰ সকলো কষ্ট পাহৰি গৈছিল আত্মিক অনুভৱত। আঙুলিত ধৰি ডাঙৰ হোৱা শিশুটোৱে মাকৰ ওঠৰ ভাষা শিকিলে, পৃথিৱী দেখিলে। অলপ দুখ পালে বুকু পাতি যায় মাতৃস্নেহ স্পৰ্শত। লাহে লাহে এদিন সি সকলো পাহৰি যায়, মাক দেউতাক, আত্মিক বন্ধু বান্ধৱী, দেশ মাটি আৰু স্বদেশ স্বজাতি। এটা নতুন গন্ধে শৰীৰত বাঁহ সাজে দুৰ্গন্ধৰ দৰে। কম সময়ত গন্ধ বিয়পি পৰে চহৰ নগৰ। সাধাৰণ মানুহ পাহৰি উচ্চাকাংক্ষা অতিব্যস্ততা পদ পদবীৰ লালসাত মানুহৰ চকুলৈ চাব পাহৰে। মন বুদ্ধিভ্ৰষ্ট হৈ গন্ধৰ প্ৰেমত পৰে। টকা পইচা প্ৰতিপত্তি উচ্চ অট্টালিকা প্ৰিয় মানুহজন পলকতে সলনি হয়। নষ্ট সন্তান বুলি পদপথত পুত্তলিকা দাহ হয়। সমাজত বু বা আলোচনা চলে। হাত জোৰ কৰি টেটুফলা চিঞৰ হৈ পৰে বিকৃত। সময় বৰ নিদাৰুণ, জটিল সমীকৰণৰ ৰাজনীতি। সাধাৰণ মানুহৰ স্বপ্নভংগ, ক্ষোভৰ বহ্নি প্ৰকাশ। শত সহস্ৰ শ্বহীদক ৰামধঙন। নেদেখাজনে সকলো চাই থাকে, ই এক পৰীক্ষা। মাকে বুকু ভুকুৱাই কান্দি কান্দি সকলোকে চিঞৰি চিঞৰি কয়, ইমান কষ্ট প্ৰসৱ বেদনা, জন্মতে মৃত হোৱাই ভাল আছিল। গন্ধ দুৰ্গন্ধ হৈ পৰে চাৰিওফালে। কাব্যনীল।